হেল্ল' বন্ধুসকল, এই চাওক মোৰ হাতত আছে পাৰ্চেল। আহক তেনেহ'লে এতিয়া আনবক্সিং কৰোঁ। এইটো পাৰ্চেল চাওক, মানে মই খুলিছিলোঁ আনি অনা আগত, তাৰ ভিতৰত কিছু নাই, এনে পেকেট। মোৰ নাম ঠাম আছে, ভিতৰত এটা চাওক এনেকে লিখিছে, এতে মডেল লেখা আছে আৰু এনে পেকেটটো এনে ভিতৰলৈ চাওক কি আছে। চাওক কেইটা বস্তু আছে, 3টা বস্তু অৰ্ডাৰ দিছোঁ মই এক লগত। আইৰণ মেচিন আৰু সোল্ডাৰিং আইৰণ মেচিন আৰু এটা এইটো কাটাৰ ভিতৰত আছে, মই খুলি দেখাই আছোঁ। সোল্ডারিং আইরন মেশিন, সোল্ডারিং আইরন, ষাট ওয়াট 230 ভোল্ট, 60 ওয়াট 230 ভোল্ট। মোৰ চাওক এইটো পুৰা হেভি লাগি আছে, মালটা হেভি দিছে। তারবিলাকো হেভি দিছে আৰু এটা চাওক কাটাৰ, চাওক এইটো কিবা লাট না বল্টু পৰি গৈছিল, এইটো মানে খুলি গৈছিল। এবার আৰু এটা আছে, এটা দি জ্বালাই দিব লাগিব। এটা আছে 5 মিটাৰ, মই ৱাৰডাল চাওক ডাঙৰ আছে, মই খুলি ৱাৰডাল লম্বা আছে প্ৰায় 1 মিটাৰ। মই এইটো অৰ্ডাৰ দিছোঁ লাইট টাইট ৰিপেয়াৰিং কৰিব লাগে, সেইকাৰণে হাৰ্ড বস্তুবিলাক জ্বালাই দিব লাগে, যিবিলাক 25 ৱাটৰ সেইবিলাক মানে কাম নোহোৱা হয়। হেল্ল' বন্ধুসকল, চাওক এই 3টা বস্তু মই পাইছোঁ। এইটোৰ মাত্ৰ দাম পড়ছে 310 টকা। চাওক পাৰ্চেল, এই চাওক এটা পেকেটত 3টাই এক লগত আছিল। যদি আপোনালোকে যদি লয় তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, এই ভিডিঅ'টোৰ পৰা ল'ব পাৰিব। অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, এই 3টা বস্তু পাব। চাওক এইখিনি আছিলে, থেংক ইউ, অল দ্য বেষ্ট ছ' মাচ।